নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি বনাওঁ অসমীয়া পৰম্পৰাগত এক সুস্বাদু ব্যঞ্জন, কলখাৰৰ এখন ধুনীয়া আঞ্জা, তৰকাৰী বুলি কয় কিছুমানে। এয়া কলখাৰৰ তৰকাৰীখন বা আঞ্জাখন বনাবলৈ পোনপ্ৰথমে ভীমকলৰ বাকলিখিনি পুৰি লৈছোঁ জুইত ভালদৰে পুৰি লৈছোঁ যাতে ক'লা হৈ যোৱাকৈ পুৰি লৈ এটা ঠাণ্ডা পানী পাত্ৰত তাক জুবুৰিয়াই ৰাখিছোঁ যাতে তাত এই জুইত পুৰি লোৱা বাকলিখিনি তাত কোমলিব পাৰে আৰু কোমলি হৈ যোৱাৰ পাছত তাক ভালদৰে হাতেৰে মোহাৰি লৈ চাকনি এখনে চেকি দিব লাগে আৰু চেকি দিয়াৰ পিছত আমাৰ কলখাৰখিনি সুন্দৰভাৱে প্ৰস্তুত হৈ উঠে আৰু তাৰপিছত তাক তৰকাৰী বনাই খোৱাহে কথা আৰু। জুইতে কেৰাহীখন পাতি ল'লোঁ, তাত নামমাত্ৰ তেল অলপ দিছোঁ আৰু বেছিও দিয়া নাই, সোৱাদৰ কাৰণে দিছোঁ। কিছুমানেতো বইলকৈও বনাই খায়, বইলকৈ বনাই খায়ো ভাল লাগে বাৰু। মই জাষ্ট সোৱাদৰ কাৰণে অলপ তেল দিছোঁ নামমাত্ৰ, তাতে নহৰু দুফুটামান ফুটাই লৈছোঁ অলপ টেষ্টৰ কাৰণে যাতে ভাল লাগে খায় আৰু সেইবাবে। নহৰুটো অপচনেল হয়, দিব পাৰে নিদিব পাৰে। তাৰপিছত বুট মগুখিনি দি লৈ অলপ ভাজি লৈছোঁ, তাত কোনো ধৰণৰ হালধি ব্যৱহাৰ কৰা হোৱা নাই। তাতে অমিতাখিনিও অলপ এড কৰি দিলোঁ, অমিতাখিনি এড কৰি অলপ দেৰি ভাজি ল'লোঁ, ভাজি লৈ সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু যাৰ যেনেকুৱা সোৱাদ হয় বা নিমখৰ জোখ তেনেকৈ দি দিব। তাৰপিছত ভালদৰে সকলোবোৰ মিক্স কৰি অলপ দেৰি ভাজি ল'ম। ভাজি লোৱাৰ পিছত যিখিনি কলখাৰ প্ৰস্তুত কৰি লৈছিলোঁ সেই কলখাৰখিনি সেই বুট মগু অমিতাখিনিৰ লগত এড কৰি দিছোঁ আৰু এই কলখাৰখিনিৰ লগত অলপ আমি পানীও এড কৰিব লাগিব যাতে ভালদৰে তৰকাৰীখন সিজি উঠে, কাৰণ সিজিবলৈতো পানী অলপ লাগিবই, কলখাৰখিনিৰ পৰ্যাপ্ত নহ'বগৈ। পানী চানী দি লৈ মেলি তাৰপিছত ভালদৰে তৰকাৰীখন এবাৰ লৰাই মেলি ঢাকন মাৰি দিলোঁ আৰু ঢাকন মাৰি দিয়ে তলত জুইও ভালদৰে দি দিছোঁ যাতে সোনকালে সিজি উঠে আৰু একদম খাওঁ খাওঁ লাগি আছে আৰু নক'ব আৰু। এনেও খাৰ খাই ভালেই লাগে আৰু খাৰ পেটৰ কাৰণেও ভাল বুলি কয় মানুহে। তাৰপিছত তৰকাৰীখন কিমান দূৰনো আগবাঢ়িছে তাকেই চাওঁ বুলি ঢাকনিখন খুলি ল'লোঁ। চাওকচোন কি ধুনীয়া কলখাৰৰ কালাৰটো উঠি গ'ল, তাত দেখিয়ে খাওঁ খাওঁ লাগিছে আৰু নক'ব আৰু। তাৰপিছতে জলকীয়া দুটাও এড কৰি দিলোঁ টেষ্টৰ কাৰণে, দিব পাৰে নিদিব পাৰে এইটো আপোনালোকৰ কথা, যাৰ ভাল লাগে জলকীয়া খাই তেওঁলোকে জ্বলা দি ল'ব। তাৰপিছতে ঢাকনিখন মাৰি দিলোঁ, আমাৰ ৰেডি হৈ গ'ল কলখাৰৰ তৰকাৰীকণ। দেখিয়ে কি ধুনীয়া লাগিছে, খাম লাগি গৈছে আৰু গৰম ভাতৰ লগত খাই ভাল লাগে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।